হেল্ল' এভৰিৱান, এইবিধ কি বস্তু আপোনালোকে চিনি পাইছেনে? যদিহে চিনি পোৱা নাই আপোনালোকে ঘৰৰ বাৰীৰ পিছফালে গৈ এপাক চাই আহকচোন, পাবও পাৰে বিচাৰি। কিছুমানে হয়তো চিনি পায়, কিছুমানে নাপাব পাৰে। যিয়ে চিনি নাপায় ইয়াৰে ফটো চাই আপোনালোকে বাৰীৰ পিছফালে বিচাৰিলে নিশ্চয় বিচাৰি পাব। আৰু একেবাৰে সহজ বনাবলৈ। কেৰাহী এখনত তেল দি দিব, পিঁয়াজ জলকীয়া দি দিছোঁ মই, একদম ইজি। সকলোৱে ৰান্ধি খাব পাৰিব। ডাইৰেক্ট পাতখিনি কচুখিনি মানে ওল কচু বুলি কয়, ধুনীয়াকৈ চাফ চিকুণ কৰি ধুই মেলি এয়া কেৰাহীত বহাই দিছোঁ। একেবাৰে ইজি আৰু লগালগ ইয়াতে নিমখটো দিব নালাগে, অকণমান পানী উঠি যায় যিহেতু, আৰু ঢাকিবও নালাগে। ইয়াত মই অকণমান পিছত নিমখটো দি দিছোঁ, অকণমান হালধি দিম ইয়াতে। খুব টেষ্টি হয় খাবলৈ আৰু বহুত হেল্ডি হয় এই বস্তুবিধ। মই এবছৰ হ'ল খোৱা নাছিলোঁ, বহুত দিন হ'ল। তেনেকৈ এইবাৰ ঘৰত যাওঁতে মই লৈ আহিলোঁ আৰু ৰুমত বনাইছোঁ, আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিছোঁ। এবাৰ খাই চাব, বহুত ভাল লাগে খাই। আৰু এতিয়া মই কম জুইত এইটো ধুনীয়াকৈ ভাজি এয়া হৈ গ'ল মোৰ ৰেচিপি। খুব টেষ্টি, আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।